এই বস্তুটোৰ পৰা অলপ আঁতৰি থাকিব। ধনী হোৱাৰ সপোন নহয়, ধনী হোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। আপুনি টকাৰ বাবে কাম কৰিছেনে টকাই আপোনাৰ বাবে কাম কৰে? এইকাৰণে তেওঁলোক দিনে দিন ধনী হৈ আছে আৰু আমি দিনে দিনে EMIত পোত খাই গৈ আছোঁ। এই কথাবোৰ আমাক কিয় কোনেও শিকোৱা নাছিল? হাই এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? পুনৰ এটা নতুন ভিডিঅ' লৈ মই বিৰাজে আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি ভিডিঅ'টোত আৰম্ভ কৰিম আমি কেনেকৈ পইচা ছেভিং কৰিব পাৰি, কেনেকৈ ইনভেষ্ট কৰিব পাৰি, ধনী মানুহসকলে কেনেকৈ পইচাক নিজৰ বাবে ব্যৱহাৰ কৰে। চ' তাৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ হাততো পইচা নাইকিয়া হয় নেকি? মাহৰ শেষত পইচাৰ প্ৰব্লেম হয় নেকি? যদি আপোনালোকৰো এনেকুৱা প্ৰব্লেম হয়, ভিডিঅ'টো চাব পাৰিব। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে, স্কুলত আমি বহুত পঢ়িলোঁ, বহুত ছাবজেক্ট পঢ়িলোঁ, মেথছ, ছায়েন্স, ইংলিছ গ্ৰামাৰ, জিঅ'গ্ৰাফী, বাট স্কুলত আমাক পইচা কেনেকৈ বচাব পাৰি, পইচা কেনেকৈ বৃদ্ধি কৰিব পাৰি, তাৰ বিষয়ে আমাক কিয় নিশিকালে? ধনী মানুহসকলে পইচা কেনেকৈ নিজৰ বাবে ব্যৱহাৰ কৰে, এই কথাবোৰ আমাক কিয় কোনেও শিকোৱা নাছিল? চ' আজি তাৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। আজি ভিডিঅ'টোত আমি বুজিম সহজ ভাষাত যে ছেভিং কি, ইনভেষ্টমেণ্ট কি, আৰু ধনী মানুহসকলে পইচাৰ বিষয়ে কিয় বেলেগকৈ চিন্তা কৰে। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ এটা ধাৰণাই আপোনাৰ পইচাৰ প্ৰতি থকা পাৰ্চপেক্টিভটো সলাই দিব পাৰে। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন হ'ব পাৰে যে স্কুলীয়া শিক্ষা ভুল শিক্ষা নেকি? যে স্কুলত আমি কিবা ভুল শিক্ষা ল'লোঁ নেকি? যে সেইকাৰণে এতিয়া আমি পইচা ছেভিং কৰিব পৰা নাই, পইচা গ্ৰ' কৰিব পৰা নাই। চ' সেইটো নহয়। চ' এতিয়া মই ক'ম যে স্কুলীয়া শিক্ষাৰ মেইন উদ্দেশ্য কি। চ' স্কুলীয়া শিক্ষাৰ মেইন উদ্দেশ্য হ'ল যে শিক্ষাৰ্থীৰ জ্ঞান, নৈতিক মূল্যবোধ, শৃংখলা, সৎ আচৰণ, চিন্তা কৰাৰ ক্ষমতা আৰু জীৱন দক্ষতা গঢ়ি তুলি এজন দায়িত্বশীল, সচেতন আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলা। এয়াই হ'ল স্কুলীয়া শিক্ষাৰ মেইন লক্ষ্য বা উদ্দেশ্য। চ' আপোনালোকে সেইটো ভুল নুবুজিব। এতিয়া আমি বুজিম সহজ ভাষাত যে ছেভিং কি। ধৰি লওক আপুনি মাহে 10 টকা ইনকম কৰিছে। 10 টকা নহয় বাৰু, বহুতেই ইনকম কৰে, জাষ্ট মই এজ এক্সাম্পল হিচাপে 10 টকা ধৰিছোঁ। চ' 10 টকা ইনকম কৰিছে, তাৰে আপুনি 8 টকা খৰচ কৰিলে, থাকিল কিমান? আপোনাৰ 2 টকা। সেই 2 টকা হ'ল আপোনাৰ ছেভিং। বহুত মানুহে ভাবে যে যেতিয়া বেছি টকা ইনকম কৰিম তেতিয়া ছেভিং কৰিম, বাট সেইটো নহয়। আগতে ছেভিং কৰিবলৈ শিকিব লাগিব। বহুতে এইটো ভাবে যে যেতিয়া বহুত বেছি পইচা ইনকম কৰিম তেতিয়া ছেভিং কৰিব ষ্টাৰ্ট কৰিম। সত্যটো হ'ল যে বেছি উপাৰ্জন কৰিলে নহয়, আগতে ছেভিং কৰা অভ্যাস কৰিলেহে আপোনাৰ পইচা জমা হ'ব। এতিয়া বুজিম আমি ইনভেষ্টমেণ্ট কি। চ' ছেভিং মানে হ'ল পইচা জমা ৰখা, কিন্তু বিনিয়োগ সেইটো নহয়। ইনভেষ্টমেণ্ট মানে হৈছে পইচাক ভৱিষ্যতে সময় অনুযায়ী বৃদ্ধি হ'বলৈ সুবিধা দিয়া। সহজ ভাষাত ক'বলৈ গ'লে, যদি আপুনি পইচা ঘৰত ৰাখে, চ' একেই থাকিব, যিমান হওক আপোনাৰ পইচাৰ বৃদ্ধি নাপায়। কিন্তু ভাল ঠাইত যদি আপুনি লং টাৰ্মৰ কাৰণে পইচা ইনভেষ্ট কৰে, সেই পইচাৰ সময় অনুযায়ী বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। চ' ছেভিং আৰু ইনভেষ্টমেণ্টৰ মাজত বহুত ডিফাৰেঞ্চ আছে। চ' এটা কথা আপোনালোকে মনত ৰাখিব যে ইনভেষ্ট কৰাৰ আগত এই ইনভেষ্টমেণ্টত বহুত ৰিস্ক থাকে। চ' আপোনালোকে চাই চিতি জানি সেইবোৰ পইচা লগাব চেষ্টা কৰিব, কাৰণ নজনাকৈ যদি পইচা লগাব ট্ৰাই কৰে, চ' আপোনাৰ পইচা বহাৰ সম্ভাৱনা নাইকিয়া হৈ কিন্তু কম হোৱাৰ সম্ভাৱনাও হ'ব পাৰে। চ' চাই চিতি এইবোৰ ইনভেষ্ট কৰি। আপোনালোকে ভাবে নি ধনী মানুহসকলে আমি যেনেকৈ পইচা খৰচ কৰোঁ বা আমাৰ ষ্টাইলটো তেওঁলোকে ব্যৱহাৰ কৰে, তেওঁলোক আমাৰ সম্পূৰ্ণ বিপৰীত হয়। তেওঁলোকে প্ৰথম কেতিয়াও পইচা খৰচ নকৰে। তেওঁলোকে প্ৰথমতে পইচা ছেভিং কৰে, তাৰপাছত ইনভেষ্ট কৰে, আৰু যিখিনি বাকী ৰৈ যায় তেওঁলোকে সেইখিনিহে খৰচ কৰে। চাওকচোন, তেওঁলোক আমাৰ সম্পূৰ্ণ অপজিট। সেইকাৰণে তেওঁলোক দিনে দিন ধনী হৈ আছে আৰু আমি দিনে দিনে EMIত পোত খাই গৈ আছোঁ। আমি চাওকচোন প্ৰথমতে কি কৰোঁ, প্ৰথমে আমি খৰচ কৰোঁ, তাৰপৰা লাষ্টত আমাৰ যিখিনি ৰৈ যায় সেইখিনিহে আমি ছেভিং কৰোঁ। চ' তেওঁলোক আৰু আমাৰ মাজত সেই ডিফাৰেঞ্চ সেইখিনিয়ে। চ' আমি লাক্সাৰীটো আমাৰ লিমিট যিমান সিমানতেই সীমাবদ্ধ থাকিবলৈ দিব লাগে। আমাৰ লিমিট ক্ৰছ কৰি লাক্সাৰী কৰিব নালাগে মোৰ মতে। এতিয়া আপুনি টকাৰ বাবে কাম কৰিছেনে টকাই আপোনাৰ বাবে কাম কৰিছে? লাইনটো আকৌ এবাৰ ভালকৈ শুনি চাব। ধৰি লওক আপুনি এদিন কাম নকৰিলে, কি হ'ব? আপুনি দৰমহা নাপাব বা পইচা কম পাব। ইয়াৰ অৰ্থটো হ'ল যে আপুনি টকাৰ বাবে কাম কৰিছে। কিন্তু যদি আপোনাৰ কিছুমান ইনভেষ্টমেণ্ট থাকে, নহ'লে বেলেগ কিছুমান চ'ৰ্চ থাকে যিখিনিৰ পৰা আপোনাৰ পইচা আহে, দেন সেই টকাই আপোনাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে। হয়, এই লক্ষ্য বহুতে ৰাখে, কিন্তু এই লক্ষ্যত উপনীত হ'বলৈ হ'লে টাইম লাগিব, যথেষ্ট ধৈৰ্য লাগিব, পৰিকল্পনা লাগিব। চ' উপাৰ্জনৰ লগে লগে
যেতিয়া আপোনাৰ হাতত পইচা আহে তাৰ লগে লগে প্ৰথমতে ছেভিং কৰিবলৈ শিকক। দ্বিতীয়টো হ'ল প্ৰয়োজন আৰু ইচ্ছাৰ পাৰ্থক্যটো বুজিবলৈ চেষ্টা কৰিব। সকলোৱে বুজিবলৈ চেষ্টা কৰিব লাগে, আপোনালোকেও বুজিবলৈ চেষ্টা কৰিব, ময়ো বুজিবলৈ চেষ্টা কৰিম প্ৰয়োজন আৰু ইচ্ছাৰ পাৰ্থক্যটো। আৰু এটা কওঁ, ঋণ লোৱা আগত দুবাৰ ভাবিবলৈ চেষ্টা কৰিব। লোন লওক, বেংকৰ পৰা লোন লওক, লোন নোলোৱাকৈনো আজিকালি কোনটো কাম কৰিব পাৰি। বাট আৰু এটা যে বেলেগ বস্তু যে আছে ল'ব পাৰি যে বহুতে দিয়েও, সেই বস্তুটোৰ পৰা অলপ আঁতৰি থাকিব। কি কৈছোঁ বুজি পাইছেই চাগে। সেই ঋণটোৰ পৰা আঁতৰি থাকিব, সিমানেই। মই দেখিছোঁ মানুহৰ কেনেকুৱা অৱস্থা হৈ গৈছে। চ' এই বস্তুটোৰ পৰা আঁতৰি থাকিব। লওক, বেংকৰ পৰা লওক, ভাল কামত লওক। আপুনি ঘৰ বনাইছে বা এখন নিজৰ ঘৰৰ কাৰণে, ফেমিলিৰ কাৰণে গাড়ী লৈছে, সেইবোৰত লওক, একো নাই। কিন্তু চাই চিতি নিজৰ লিমিটত থাকিহে এই বস্তুটো ল'ব ট্ৰাই কৰিব। নতুন কিবা শিকাত নিজক ইনভেষ্ট কৰক। ধনী হোৱাৰ সপোন নহয়, ধনী হোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। তো শেষত বেছি নকওঁ, সকলোৰে প্ৰায় অৱস্থা একেই আমাৰ। স্কুলত হয়তো সকলো শিক্ষা দিব নোৱাৰিবও পাৰে, কিন্তু আজিৰ দিনত ইমান ধুনীয়া ধুনীয়া বুক আছে, ইণ্টাৰনেট, ইউটিউব আছে, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে ইনভেষ্টমেণ্টৰ ওপৰত। এইবোৰ অলপ চাই হ'লেও আমি কিছুমান নজনা কথা শিকিব পাৰোঁ। হয়, আমি পইচাৰ বিষয়ে ইমান দেৰি আলোচনা কৰিলোঁ যদিও পইচাই সকলো নহয়, কিন্তু পইচাৰ আমি সঠিক ব্যৱহাৰ কৰিব পাৰিলে বহুত সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। যিমান সোনকালে আমি টকাৰ ভাষা বুজিবলৈ চেষ্টা কৰিম, সিমান সোনকালে মানে আপোনাৰ মোৰ ভৱিষ্যত অধিক সুসংগতি হোৱাৰ সম্ভাৱনা থাকিব। চ' ঋণ লোৱাৰ আগত 10 বাৰ ভাবিব। হয়, পটককৈ ল'ব পাৰি, কিন্তু লোৱাৰ পাছত সেই ঋণ মাৰোঁতে মানুহৰ কি অৱস্থা হয় মই বহুত দেখিছোঁ। আমাৰ মানুহখিনি মেইন লাকজাৰীতে মৰি গৈছে। চ' সিমানে আৰু আজিৰ ভিডিঅ'টোত অলপ পইচাৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। ছেভিং, ইনভেষ্টমেণ্ট, ফাইনেন্সিয়েল মাইণ্ডছেট। চ' আপোনালোকে কেনেকুৱা পালে অলপ জনাবচোন কমেণ্ট কৰি। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।